দৰ্শক বন্ধুসকল, মই আজি নিজে হাত ধৰা এটি সৃষ্টিশীল সুন্দৰ কামৰ খবৰ দিবলৈ ওলাইছোঁ। প্ৰজ্ঞাৰ সাধনা কৰা প্ৰতিজন জ্ঞান পিপাসুৰ বাবে ই নিতান্তই সুখবৰ। আজি বিশ্বনাথ চাৰিআলিৰ কল্যাণপুৰত বিশ্বনাথ কলেজৰ ইকনমিক্সৰ অধ্যাপিকা ডক্টৰ কৰবী গগৈ আৰু কলিয়াবৰ কলেজৰ অসমীয়াৰ মুৰব্বী অধ্যাপক ডক্টৰ জয়ন্ত কুমাৰ দাসৰ একান্ত প্ৰচেষ্টাত নিজ ঘৰতে এটি ৰাজহুৱা গ্ৰন্থাগাৰ মুকলি কৰা হয়। মুকলি কৰে বিশ্বনাথ কলেজৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মাদেৱে। গ্ৰন্থাগাৰটি কৰবীৰ প্ৰয়াত পিতৃ ডক্টৰ সত্যনাথ গগৈৰ নামত উৎসৰ্গিত। আজি দৰ্শকসকল, ভাল লগা কথাটি হৈছে যে পিতৃৰ প্ৰতি জীয়ৰীৰ মৰম আৰু শ্ৰদ্ধাই মন প্ৰাণ চুই গ'ল। কাৰণ ময়ো এগৰাকী জীয়ৰীৰ পিতৃ, আৰুনো কি ক'ম। সভাত সভাপতিত্ব কৰে আমি সকলোৱে ভাল পোৱা বিশ্বনাথ কলেজৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ অমৰজ্যোতি বৰঠাকুৰ ছাৰে। ধুনীয়া এটি বৰগীত পৰিৱেশন কৰে মৰমৰ ছাত্ৰী ভৈৰৱী কলিতাই। মই লিখিত ৰূপত আদৰণি এখন আগবঢ়াইছোঁ। এটি দীৰ্ঘদিনীয়া সপোন তথা হাবিয়াসৰ ফলশ্ৰুতি আজিৰ এই ক্ষুদ্ৰ পুথিভঁৰাল, যাৰ নামেৰে নামাকৰণ কৰা হৈছে তেখেত মোৰ দেউতা ডক্টৰ সত্যনাথ গগৈ, যিয়ে 2001 চনৰ 13 নৱেম্বৰত আকস্মিকভাৱে মৃত্যুৰ সাৱটি লয়। শূন্যৰ পৰা জীৱন আৰম্ভ কৰা মানুহ আছিল মোৰ দেউতা। 1948 চনত তেখেতে জন্ম লাভ কৰিছিল অতি দৰিদ্ৰ পৰিয়ালত আৰু কেঁচুৱা অৱস্থাতে মাতৃক হেৰুৱাইছিল। অত্যন্ত কষ্ট আৰু অধ্যৱসায়ৰ বলত তেখেতে নৰ্থ বেংক মহাবিদ্যালয়ৰ প্ৰথমজন ছুপাৰ চিলেকশ্যন গ্ৰেড প্ৰবক্তা পদলৈ উত্তৰণ ঘটাইছিল। PWD অফিচত কেৰাণী চাকৰি কৰি কলেজৰ নৈশ শাখাত পঢ়ি তেখেতে BA পাছ কৰিছিল। প্ৰায় 3000 গ্ৰন্থ তথা আলোচনী সমৃদ্ধ এই পুথিভঁৰালৰ 90% কিতাপেই আমি ক্ৰয় কৰা, বাকী 10% আমি পুৰস্কাৰ বা উপহাৰ হিচাপে লাভ কৰা। বৰ্তমান ই এক চালুকীয়া অৱস্থাহে মাত্ৰ। আজি উদ্বোধন হ'বলগীয়া এই পুথিভঁৰালে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব বুলি আমি যথেষ্ট আশাবাদী। আজি এই পুথিভঁৰালৰ উদ্বোধনৰ লগতে কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে অধ্যক্ষ ডক্টৰ চলিহা ছাৰৰ উদ্ভাৱনীত ডক্টৰ জয়ন্ত দাসে সাজু কৰি তোলা প্ৰবন্ধপুথি, কবিতা, গল্প আৰু ভিন্ন প্ৰসংগ অন্যতম প্ৰবন্ধপুথি অসমৰ নিচুকনি গীত এক ৰূপৰেখা আৰু আমাৰ নিৰ্জনৰ লগতে ভাইটি বিনয় বিকাশ গগৈয়ে লেখা অনুকল্পসমূহৰ সংকলন ভাল পাওঁ তোমাৰ পৃথিৱী, এই তিনিখন গ্ৰন্থ উন্মোচনৰ দিহা কৰা হৈছে। এই দুয়োটা কাৰ্যসূচীতে আপোনালোকৰ সক্ৰিয় সহযোগিতা আমাক অনুপ্ৰাণিত কৰিব বুলি আমি আশা কৰিম। এয়া কৰবী গগৈৰ মাতৃ পুণ্যবলা গগৈ আৰু লাইব্ৰেৰীৰ দ্বাৰ মুকলি কৰিবলৈ লৈছে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা ছাৰে। ডক্টৰ অমল শইকীয়াদেৱ ঐতিহাসিক তথা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পৰা কাম এটা আজি হাতত লৈছে। বিশ্বনাথ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ডক্টৰ কৰবী গগৈ আৰু তেখেতৰ স্বামী কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ জয়ন্ত কুমাৰ দাস ডাঙৰীয়াই। এই অনুষ্ঠানটিত 3খন গ্ৰন্থও উন্মোচন কৰা হয়। জয়ন্তৰ কবিতা, গল্প আৰু ভিন্ন প্ৰসংগ উন্মোচন কৰে কলিয়াবৰ কলেজৰ অধ্যক্ষ ডক্টৰ হিৰণ্য কুমাৰ চলিহা ছাৰে। ইয়াৰ পিছতে কৰবী, জয়ন্ত আৰু বিনয়ৰ ভাল পাওঁ তোমাক পৃথিৱীখন উন্মোচন কৰে চিকিৎসক তথা লেখক ডক্টৰ অমল শইকীয়াই আৰু জয়ন্তৰে অসমৰ নিচুকনি গীত এক ৰূপৰেখা উন্মোচন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ডক্টৰ হীৰপদ দত্তই। এই কথাবিলাকে মোক এটা নতুন হেৰি আজিকালি এনেকুৱা হৈছে, এতিয়া হোষ্টেলবিলাকত বেছিভাগ আজিৰ প্ৰজন্মৰ কাৰণে এটা নতুন নিদৰ্শন কৰিব বিচাৰিছোঁ। আৰু যদি সভ্যতাৰ কথা ভাবি চাওঁ, দেখা পাওঁ যে বহুত ক্ষেত্ৰত দেখা যায় আমাৰ ভাৱ হয় যে মানুহৰ সৃজনী শক্তি হৈছে সভ্যতাৰ মূল বস্তু বুলি, কিন্তু আচলতে সেইটো নহয়। ভাষাই হৈছে সভ্যতাৰ। এয়া প্ৰকাশক মানসজ্যোতি দাস। ডক্টৰ জয়ন্ত দাস আৰু কৰবী গগৈৰ আশাৰ সপোন পূৰ্ণ হওক।
তাৰে কামনা কৰিলোঁ। ধন্যবাদ।